Hello everyone, good morning everyone. Welcome to my channel Rajshree's personal channel. আৰু আজি আছে ধনতেৰছ, so happy ধনতেৰছ to all of you all from Rajshree's personal channel. So আজি হৈছে ধনতেৰছ. আজি আপোনালোকে জানে ধনতেৰছত আপোনালোকে কিবা বস্তু ল'লে খুব ভাল বুলি কয়. So এইটো কাৰণে স্পেচিয়েল লক্ষী পূজা, ছেকেণ্ড লক্ষী পূজা আমি ধনতেৰছ বুলি মানো. চ' এইটো কাৰণে ধনতেৰছত চবেই কিবা কিবি ল'ব. চ' আমি ভাবিছোঁ আমি কিবা এটা ল'ম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কাৰণ আপোনালোক হৈছে আমাৰ ফেমিলি আৰু অডিয়েঞ্চ হৈছে আপোনালোক. আমি যি দেখাওঁ আপোনালোকে চাই আৰু সেই তাতে ভালো লাগে আৰু বস্তুবোৰ যিমান আমি আপোনালোকক দেখাওঁ আমি আৰু নিজৰো ভাল লাগি যায়. চ' কি লৈছিলোঁ কি লাই লৈ আপোনালোকক শ্বেয়াৰ নকৰিলে ভাল নালাগে. চ' আপোনালোকতো কৈছিলোঁ মই যি দিৱালী শ্বপিং বহুতখিনি কৰিছোঁ, অলপ অলপ আহিছে, বাকীখিনি দিৱালীৰ পিছত আহিব। মনটো বেয়া লাগি গৈছে মোৰ, কাৰণ ডিলে হৈ গ'ল, কিছুমান লেট হৈ গ'ল, বাট যি এটা দুটামান আহিছে সেইকেইটা আহিছে আপোনালোকক দেখাওঁ. সৰু সৰু বস্তু সজাবলৈ আনিছোঁ আৰু কিছুমান দিৱালীৰ কাৰণে মই ড্ৰেছো লৈছোঁ, সেইকেইযোৰ আপোনালোকক দেখাম. শ্বুজ লৈছোঁ, সেইবোৰ আপোনালোকক দেখাম. চ' আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পৰা. আৰু আজি মই দিৱালীৰ কাৰণে সৰু সৰু বস্তু দুটামান আনিলোঁ. কি আনিছোঁ আপোনালোকক দেখাওঁ আহক. এটা বক্সত আহিলে, এইটোত মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত. বিৰাট মৰম লগা এটা ধুনীয়া ষ্টেণ্ড আনিলোঁ মই, যিটো আপোনাৰ চাকি থ'ব পাৰে. এইটো ইয়াত গণেশ আছে দেখিছে আপোনালোকে, যদি দীপাৱলী হয়। চ' মই ভাবিলোঁ অকণমান ইয়াত চাকিত এনেকৈ থ'ম আৰু ষ্টেণ্ড হিচাপে এনেও আপোনালোকক ৰাতি এনেকৈ চাকি বা কেণ্ডেল লগাই থ'লেও ভাল লাগে. চ' মই ইয়াৰ এনেকৈ দুটাকৈ ষ্টেণ্ড আনিলোঁ. এয়া বহুত বেছি দামো নহয়, একদম কম দামতে আনিলোঁ মই এয়া. আৰু এই সৰু সৰু বস্তুবোৰ মই বিৰাট ভাল পাওঁ, সজাই খুব ভাল পাওঁ মই. চ' এইকাৰণে এনেকুৱা ষ্টেণ্ড আনিলোঁ, যিটোত ফ্ৰেমত গণেশ আছে. এনেকুৱা দুটা আনিছোঁ, দুটাতে অলম'ষ্ট গণেশ আৰু লক্ষী মা আছে দেখিছে আপোনালোকে. ইয়াত আছে লক্ষী মা আৰু এইফালে গণেশ. যিহেতু মই শুনামতে ধনতেৰছত আপোনালোকে লক্ষী গণেশৰ বস্তু কিনিলে খুব লাকি বুলি কয়, কাৰণ আমি লক্ষী পূজা কৰাৰ আগতে সদায় গণেশক পূজা কৰা হয়। সেই ঠিক তেনেদৰে গণেশৰ লগত লক্ষীক ৰাখিলে, একেলগে ৰাখিলে আপোনালোকক লক্ষী বাস কৰে বুলি কয়. চ' সেইকাৰণে গণেশ আৰু লক্ষীক পৰাপক্ষত একেলগে ৰাখিলে ভাল. চ' এয়া হৈছে লক্ষী আৰু এয়া গণেশ. ইয়াতে মই দিয়া জ্বলাবলৈ এয়া দুটা ষ্টেণ্ড আনিলোঁ. তাৰপাছত মই আৰু এটা ষ্টেণ্ড নহয় একচুৱেলি, এখন অকণমানি থালি আনিলোঁ. মই অলৰেডি খুলি দিলোঁ পেকেটকেইটা, কাৰণ বক্সকেইটা খুলি দিছোঁ সৰু সৰু. আৰু এইটো মই আনিছোঁ মোৰ শ্ব'ৰুমৰ কাৰণে, কাৰণ শ্ব'ৰুমত মই চাকি বন্তি জ্বলাই থাকোঁ. চ' এইটো কাৰণে আজি বোলো যিহেতু ধনতেৰছ হয়, চ' ধনতেৰছৰ কাৰণে মোৰ একদম টাইমত আহি গৈছে. চ' এয়া চাওক, এখন থালি পায় এনেকুৱা, অনলাইনতে আনিছোঁ মই, স্পেচিয়েলি শ্ব'ৰুমৰ কাৰণে আনিছোঁ. চ' থালিখনত ইয়াত প্ৰথমে আহিছে এটা দিয়া বাতি, এয়া এনেকুৱা. ইয়াতে আপোনালোকে চাকি জ্বলাই পেলাই এনেকৈ ধৰা আৰাধনা কৰা চাকি, তেনেকুৱা এটা দিয়া আহিছে ইয়াতে. আৰু লগতে আহিছে এটা ধূপৰ ষ্টেণ্ড, বহুত মৰম লগা এটা ধূপৰ ষ্টেণ্ড. আৰু লগতে এইফালে আহিছে গণেশ আৰু এইফালে আহিছে লক্ষী, গণেশ আৰু লক্ষী. আৰু ইয়াত তলত এনেকুৱা আঠা আছে, যিটো আমি খুলি ইয়াত পেষ্ট কৰি দিব পাৰি. চ' এইটো দেখিছে আপোনালোকে, এয়া হৈছে লক্ষী মূৰ্তি। আৰু তলপিনে এনেকুৱা এটা গাম লগাই থোৱা আছে, যিটো চেলৰ টেপ টাইপ। এইটো আমি আঠাটো উঠাই পেলাই এই থালখনতে এনেকৈ পেষ্ট কৰি থ'ব পাৰিম, দুফালে দুটা, মানে দুজনা কি বুলি ক'ম আৰু, গণেশ আৰু লক্ষী এনেকৈ লগাই দিম ইয়াতে. তাৰপিছত ইয়াতে চাকি বন্তি দি পেলাই জ্বলাম আৰু শ্ব'ৰুমত দিৱালীৰ দিনা। চ' এইটো আনিলোঁ মই অনলাইনত। চাকি গছ বিৰাট মৰম লাগিছে, যিহেতু শ্ব'ৰুমত যিমান সময়লৈকে থাকোঁ সিমান সময়লৈকে চাকি গছ জ্বলি থাকিব ধুনীয়াকৈ, বৰ বেছি ডাঙৰ নহয়, বিৰাট মৰম লগা। এয়া অলৰেডি এখন আছে, বাট হ'লেও মই ধনতেৰছ বুলি লক্ষী গণেশক দিনাখন বোলো দিৱালীত জ্বলাম। চ' এইখিনি দুটা আনিলোঁ মই অনলাইনত, আৰু কি কি আনিছোঁ আপোনালোকক দেখাম। চ' চাই থাকিব। চ' এতিয়া আহি গ'ল আমাৰ বেডৰুমলৈ, আৰু মই আপোনাক দেখাম। অনলাইনত বহুতখিনি শ্বপিং কৰিলোঁ, খালি আজিকালি মানে অনলাইনত লৈ থকা হয়, খালি দেখাবলৈ টাইম নাথাকে, থাকি যায়। চ' মই দিৱালী বুলি নহয় আৰু, মই অনলাইনত শ্বপিংবোৰ মোৰ থাকেই, মানে মই লৈয়ে থাকোঁ, মানে যেতিয়া মন যায় তেতিয়া ফ্লিপকাৰ্টটো চাওঁ, যিটো অফাৰ চলি থাকে, দিৱালী অফাৰ, দুৰ্গা পূজা অফাৰ। চ' দুৰ্গা পূজাটো বহুতখিনি ল'লোঁ মই, বাট পিন্ধাই নহ'ল, থাকি গ'ল। চ' এই দুদিনতে মোৰ একেলগে 5টা কুৰ্তি দিছিলোঁ। কেইটা আহিলে বাৰু, 3-4টা আহিলে, আৰু এতিয়া আৰু দুটামান আহিবলৈ আছেগৈ, মানে এটা আজি আহিব। সেইটো মই যদি পাহি দেখাম বাৰু, নহ'লে বা নেদেখাওঁ। চ' ষ্টাৰ্ট কৰোঁ আহকচোন। মই এতিয়া পিন্ধিয়ে দেখাব নোৱাৰিম, কাৰণ পিন্ধিবলৈ আপোনাৰ টাইম লাগি যাব। চ' সেইটো কাৰণে আপোনালোকক ওপৰকৈ দেখাওঁ, কেনেকুৱা লাগিছে আপোনালোকে জাষ্ট ক'ব মোক দেই। চ' মই দেখাওঁ। চ' ষ্টাৰ্টিঙত এটা কুৰ্তি দেখাইছোঁ, মোৰ মোবাইল থ'বলৈ বহুত প্ৰব্লেম হৈছে। এইটো দেখাইছোঁ। এইটোতে মই যেতিয়া এটা ঠাণ্ডা দিন আহিছে, মানে এতিয়া উইণ্টাৰ। চ' মই কিছুমান এনেকুৱা ধৰণৰ এটা কুৰ্তি আনিলোঁ, বহুত ভাল লাগিছে। মই এইটো ফ্লিপকাৰ্টৰ পৰা আনিলোঁ। অ'কে, এতিয়া ঠিক আছে। এইটো নেকটো অকণমান ডিপ হ'ব, আৰু ইয়াত গোটেই ষ্ট'ন ৱৰ্ক আছে, এনেকুৱা ষ্ট'ন ৱৰ্ক আছে। আৰু হাতখন দেখিছেনে আপোনালোকে,
বহুত দীঘল, স্লিভটো লং স্লিভ হ'ব, কুচাই কুচাই পিন্ধিব পাৰিব, বহুত ধুনীয়া হয়, আমব্ৰেলা কাট হয়, এনেকুৱা টাইপৰ আহিব। এইটো একদম লং, যিহেতু আপোনালোকক জাষ্ট এনেকৈহে দেখাব পাৰিম, এয়া পূৰা টিপলকৈ আছে, মানে পূৰা লং হ'ব। এইটো এটা কুৰ্তি, কুৰ্তি নহয় একচুৱেলি ড্ৰেছতে পৰে, এইটো লং নিচিনা এনেকুৱা, খুব ভাল লাগিলে মোৰ। আৰু ইয়াৰ লগত মই এখন দুপট্টাও পালোঁ, ব্লেক এণ্ড হোৱাইট কম্বিনেশ্যনৰ দুপট্টা, বহুত ধুনীয়া ফ্ৰক। চ' আপোনালোকক পিন্ধি দেখাবতো নোৱাৰিম আজি, চ' এনেকৈ দেখাওঁ আৰু কি ল'লোঁ আৰু অনলাইনত। চ' এইটো ভাল লাগিলে। চ' এইটো মই ল'লোঁ ফ্লিপকাৰ্টত, যিহেতু এইটো এটা ফেব ফেক্টৰীৰ হয়, আপোনালোকে ব্ৰেণ্ডটো জানে চাগে, ফেব ফেক্টৰীত যিটো এটা ক্লথিঙৰ ব্ৰেণ্ড হয়, সেই ফেব ফেক্টৰীৰ পৰা ল'লোঁ। আৰু মই একচুৱেলি এম চাইজ পিন্ধোঁ, চ' এইটো আনিলোঁ। আৰু ভাল লাগিলে, কালাৰ কম্বিনেশ্যন জেব্ৰা টাইপ। চ' এইটো মই ল'লোঁ ফ্লিপকাৰ্টৰ পৰা, আৰু এইটোৰ আপোনাৰ প্ৰাইচটো বহুত বেছিও নহয়, 1000ৰ ভিতৰত হয়। চ' মই এইটো লৈ ল'লোঁ, আৰু কেনেকুৱা লাগিছে আপোনালোকে জানিব, মানে চৰি কেনেকুৱা লাগিছে আপোনালোকে ক'ব। কালাৰটো ভাল লাগিছে নে, আৰু পিন্ধি পেলাই মই দিৱালীত যদি পিন্ধোঁ আপুনি অভিয়াছলি আপোনালোকক দেখাম বাৰু ব্লগ বনালে। চ' এইটো মোৰ ফাৰ্ষ্ট এটা কুৰ্তি। চ' ছেকেণ্ড এটা ল'লোঁ, এইটো মই ড্ৰেছ ল'লোঁ, ফ্ৰক হয় এইটো। একদম মানে মোৰ হাজবেণ্ডে মানে হাবিয়ে সুধিছে, এইবোৰ কি কমলা চমলা লৈছা বোলে, মানে কমলা চমলা আছে দেখিছে নাই। বাট মোৰ ইয়াত তলৰ পৰ্চনটো বহুত ধুনীয়া দেখিলে, এইটো চব কুচি টাইপ আছে, আৰু এইটো আপোনাৰ জৰ্জেটত হ'ব, বহুত ধুনীয়া লাগিছে। এইটো অকণমান কষ্টলি হয়, খালি কষ্টলি মানে ইমানো নহয় আৰু, আমি ধৰক এইটো কষ্টলি বুলি নকয় আৰু। এইটো হৈছে স্লিভটো এনেকুৱা হ'ব, আৰু তল পিনে আপোনাৰ এনেকুৱা এটা লাইনেনৰ ক্লথ আছে, আৰু এইটো লং হ'ব, একদম তললৈকে হ'ব, আৰু মাজত আপোনালোকে আজিকালি বেল্টবোৰ চলিছে ধৰক, তেনেকুৱা পিন্ধিব পাৰি। মই লংটোৰ কাৰণে ভাল পালোঁ, স্পেচিয়েলি ফেয়াৰটো যিটো আছে এইটো কাৰণে বহুত ভাল লাগিলে, আৰু এইটো সেইকাৰণে লৈ থ'লোঁ। আৰু এইটো আপোনাৰ অলপ লৈছে মানে ইমানো বেছি নহয়, 2000ৰ ভিতৰত লৈছে। বাট হ'লেও অনলাইনত 2000ৰ ভিতৰত বুলি ক'লেও আপোনাৰ এইবোৰ লাগি যায়, বেছি নিচিনা লাগে। চ' এইটো ড্ৰেছযোৰ ল'লোঁ মই এইটো, আৰু এইটোৰ মোৰ আপোনাৰ 2000ৰ ভিতৰত পৰিলে। চ' বেয়া লগা নাছিলে, আপোনালোকে কেনেকুৱা লাগিছে জনাব। চ' এইটো এটা ল'লোঁ মই ফ্লিপকাৰ্টতে ল'লোঁ, অফাৰ চলি আছিলে। চ' এইটো পচন্দ লাগিলে লৈ থ'লোঁ। এইটো পিন্ধি আপোনালোকক দেখাম বাৰু, আজিতো যিটো পিন্ধিব নোৱাৰোঁ। চ' থাৰ্ড এটা দেখাওঁ এতিয়া, এইটো চিম্পল আৰু এনেই আৰু পিন্ধিবৰ কাৰণে এটা ল'লোঁ, যিটো মোৰ এইটো আপোনাৰ ব্ৰেণ্ডটো দেখাইছোঁ মই। এইটো আপোনাৰ ভিশ্বুডৰ যিটো ব্ৰেণ্ড হয়, সেইটো ব্ৰেণ্ডৰ কুৰ্তিবোৰহে মই লওঁ, কাৰণ কোৱালিটি বেচিছটো ভাল পায়, ব্ৰেণ্ডৰ বস্তুবোৰ লাষ্টিং ভাল। আৰু এইটো আপোনাৰ এনেকুৱা কোৱাৰ্টাৰ স্লিভৰ হয়, আৰু তলনে স্লিট হয়, গোটেইটো খুলিব পাৰি, গোটেই বুটাম আছে তললৈকে। মই বুটাম খোলা বস্তু পিন্ধি ভাল পাওঁ, মন গ'লে আপোনাৰ এইটো আপোনালোকে এইটো কি কয় চাৰ্ট বুলি কয় যিটো, পিন্ধিও খুলি পেলাই আপোনালোকে জিন্সৰ লগতো এইটো খুলি পেলাই টপ পিন্ধিব পাৰে। চ' এইটো কাৰণে মই এনেকুৱা গোটেই স্লিটটো লৈছোঁ, গোটেই খোলাটো লৈছোঁ। এইটো চিম্পল হয়, এইটো একদম লং আহিব, লেংথ আহিব। ইয়াৰ লগত আপোনাৰ প্লাজো আছে। চ' প্লাজোটো মই দেখুৱা নাই, আৰু প্লাজোটো আপোনাৰ হোৱাইটত আছে কমপ্লিট। চ' এইটো এটা মই ল'লোঁ, আৰু এইটো বহুত বেছি নহয়, 1000ৰ ভিতৰত। চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব এইটো। চ' আৰু লাষ্টত আৰু এযোৰ মোৰ হাবিয়ে আনি দিছিলে, এইটো আপোনাৰ যিটো ব্ৰেণ্ড হয় ইণ্ডো এৰা ব্ৰেণ্ডৰ যিটো হয় সেইটো হয়, আৰু এইটোত লিখা আছে আপোনাৰ 4799, বাট যিহেতু ইমান কমত পাইছোঁ মই এইটো ছেট, মোৰ হাজবেণ্ডে পচন্দ কৰিলে। আৰু শ্লিভটো এনেকুৱা আহিব, আৰু লেংথ আছে এনেকুৱা টাইপৰ হ'ব, বেয়া লগা নাই। চ' ভাবিছোঁ এইটো পিন্ধিম বুলি আৰু দীপাৱলীত। আৰু ইয়াৰ লগত দুপট্টা আহিছে, এইটো চাগে ফ্লিপকাৰ্টত শ্ব'য়ে হৈ আছে, শ্ব'তে দেখিছে। এইযোৰ হৈছে দুপট্টাখন আহিব এনেকুৱা টাইপৰ, এতিয়া দুপট্টা আহিব, আৰু ইয়াৰ লগত আহি গ'ল এনেকুৱা লেগিংছ পেণ্ট। সেইকেইটা ড্ৰেছ হয়, চ' তাৰ লগত পেণ্ট নাই। এইকেইটা খালি কুৰ্তা প্লাজো হয়, চ' তাৰ লগত আহিলে এইটো পেণ্ট। মই আপোনালোক গোটেইকেইটা পিন্ধি ভিডিঅ' দিম বাৰু, কেনেকুৱা লাগিছে আপোনালোকে জনাব। চ' এইকেইটা মই কৰিলোঁ আপোনাৰ অনলাইন শ্বপিং, আৰু দুটামান আছে, সেইকেইটা আহিলে আপোনালোকক একেলগে দেখাম। আৰু যে জোতা আনিলোঁ, জোতাযোৰ মানে বুট টাইপ আনিলোঁ, কিবা এটা ভাল লাগিলে, চিম্পল হয়। চ' সেই জোতাযোৰ আপোনালোকক মই দেখাইছোঁ। চ' এইটো এটা বুটছো আহিলে, এইটো এটা আপোনাৰ ব্ৰেণ্ড হয়, কেটৱাক বুলি কয়। কেটৱাকৰ যিটো ব্ৰেণ্ড হয়, সেইটো মই ব্ৰেণ্ডৰ শ্বু ল'লোঁ। ব্ৰেণ্ডৰ শ্বু ল'লে আপোনাৰ লাষ্টিং ভাল, সেইটো কাৰণে মই ব্ৰেণ্ডেড বস্তু ল'লে মই ভাল পাওঁ। আৰু যিটো উইণ্টাৰ আহি আছে, এতিয়া ঠাণ্ডা দিন আহিছে, আপোনালোকেতো অ'পেনবোৰ পিন্ধিব নোৱাৰে। চ' এইটো কাৰণে মই কিবা এটা ভাল লাগিলে, এতিয়া উইণ্টাৰ দিন আহিছে, আমাৰো অকণমান প্ৰগ্ৰেম থাকিব পাৰে। আমি ভাবিছোঁ পুৰী বা ক'ৰবাত কলকাতা ফুৰিবলৈ যাম। চ' এইটো কাৰণে নাই, বস্তু অলপ কালেকশ্যন কৰোঁ এতিয়া, প্ৰায় অফাৰ চলি থাকিলে মই লৈ থওঁ। বুটছো আছে মোৰ, জোতা প্ৰতি খুব উইকনেছ, বহুত জোতা ল'ম মই, খালি পিন্ধা নহয়। ৰিচেণ্ট এযোৰ হোৱাইটত লৈছিলোঁ। চ' এইযোৰ মোৰ আপোনাৰ এনেই এইযোৰৰ প্ৰাইচ আপোনাৰ 1600 চামথিং আছিলে, 1600 কিমান টকা। বাট মই এইটো অকল 960 পালোঁ, 960 টকা।
কেনেকুৱা লাগিছে আপোনালোকে জনাব। ইয়াত এনেকুৱা ডিজাইনত আছে আৰু কালাৰটো এনেকুৱা বুট শ্বু হয়, হিলো আছে। মই হিল পিন্ধো যিহেতু মোৰ হাইটটো বহুত বেছিও নহয়, সেইটো কাৰণে অকণমানটো লাগে ন ওখ দেখাবলৈ। চ' এইটো কাৰণে মই এনেকুৱা টাইপৰ পইণ্টেড এটা ল'লোঁ হিল এইটো। চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব। চ' এইযোৰ ল'লোঁ মই অনলাইনত আৰু দুটামান দিছে, আপোনালোকক দেখাম বাৰু কি কি আনে। চ' দিৱালী শ্বপিঙো কৰি আছোঁ, সৰু সৰু বস্তু আহিছে যেনেকৈ লাইটছ এণ্ড অল, সেইবোৰ মই দিৱালীত আনিলোঁ মোৰ শ্ব'ৰুমত লগাবৰ কাৰণে। যিটো আজি ধনতেৰছ হয়, চ' ধনতেৰছত অকণমান লাইট ছেটটো লগাবই লাগিব যিহেতু আমি সোণৰ আৰু ৰূপৰ লগতে জড়িত। চ' সেইটো কাৰণে আমাৰ শ্ব'ৰুমখন নসজালে ভাল নালাগিব। চ' মই ভাবিছোঁ শ্ব'ৰুমখনো সজাম, প্লাছ সেইকাৰণে শ্ব'ৰুমৰ কাৰণেও মই লাইট চাইট অলপ আনি থৈছোঁ। সেইখিনি আজি ল'ৰাজন আহিব, তেওঁ লগাই মেলি দিব। চ' এইটো কাৰণে দেখালোঁ। আৰু তেনেকৈ এইবোৰ লাইটছো আনিছোঁ মই, এইবোৰ দেখিছে আপোনালোকে দিয়া লাইট, এইবোৰ বহুত আনিলোঁ, অনলাইনতে আনিলোঁ। অলৰেডি আমাৰ ঘৰত আমি 60-70টা লাইট লগোৱা হয়, শ্ব'ৰুমৰ কাৰণে এক্সট্ৰাকৈ এইবোৰ লৈ আনি থৈছোঁ। সেইবোৰ আজি ল'ৰাটো আহি লগাবহি। তাৰপিছত আপোনালোকে জানে আজি হৈছে ধনতেৰছ, আৰু ধনতেৰছৰ সময়ত চুপ টাইম মানে ভাল, যিটো আমি টাইমটোৰ ভিতৰত আমি কিবা কিবি বস্তু কিনিলে ভাল বুলি কয়, সেইটোতো আপোনালোকে জানে। আৰু ৰাতিপুৱা সময়কণ 10টা বা 12টাৰ ভিতৰত আপোনালোকে ঝাৰু এটা কিনিলে ভাল বুলি কয়। চ' এইটো কাৰণে 10টা বজাত আমি মাৰ্কেটলৈ যাম, তাৰপৰা এটা ঝাৰু কিনি আনিম। সেই ঝাৰু সদায় আপোনালোকে জানে, আৰু ঝাৰু সদায় অ'পেন এৰিয়াত ৰাখিব নালাগে, নিগেটিভ এনাৰ্জি আহে। ঝাৰু সদায় আপোনালোকে লুকাই ৰাখিব লাগে, সদায় ছাইডত থাকিব লাগে। চ' এইটো কাৰণে আমি আজি ধনতেৰছ বুলি 10টা বজাত এতিয়া মই ভাবি যাম, 10টাৰ পৰা 12টাৰ ভিতৰত সময় আছে। চ' মই 10টাতে ওলাই যাম, যিহেতু মই 10:30 শ্ব'ৰুমত বহোঁৱে। চ' 10টা বজাত মই প্ৰথমে আনিবলৈ যাম এটা ঝাৰু। চ' ঝাৰু আনিম, তাৰপাছত ঝাৰুটো মই লুকাই থ'ব লাগিব। আজি যিহেতু ধনতেৰছ, আপোনালোকে শ্বপিং কৰক, গ'ল্ড কইনছ কিনিব পাৰে, চিলভাৰ কইনছ কিনিব পাৰে। অকল যে কইনছ লয় সেইটো নহয়, আপোনালোকে বাচন বৰ্তন বা য'ত যি পায় চব কিনিব পাৰে, খালী বস্তু এটা কিনিলে ভাল হয়। আৰু ইমান ভাল দিনটো পাইছে আপোনালোকে, সেইটো কাৰণে ভাল। আৰু যদি আপোনালোকৰ ধনু ৰাশি হয় বা আপোনালোকৰ মীন ৰাশি হয়, তেতিয়াহ'লে আপোনালোকৰ এই বছৰটো দিৱালীৰ পিছৰ পৰা ভাল। তেনেকৈ মোৰ ধনু ৰাশি, চ' ধনু ৰাশি বোলে মই জনামতে, আৰু মোৰ মা যিহেতু অকণমান এষ্ট্ৰলজাৰ হয়, চ' মাক আমি চব কথা সুধোঁ। মোৰ মায়ে চব কৈও থাকে যে এইটো বেয়া, এইটো বেয়া। চ' মোৰ মায়ে এষ্ট্ৰলজাৰ হয় যেতিয়া মাক সুধিলোঁ মই, মোৰ ৰাশিটো তুমি অলপ চাই দিয়া কেনেকুৱানো প্ৰভাৱ পৰে বা কি। বাট আপোনালোকৰ যদি ধনু ৰাশি হয় বা মীন ৰাশি হয়, তেতিয়া আপোনালোকৰ কাৰণে দিৱালীৰ পৰা বহুত আপোনালোকৰ লাভদায়ক হ'ব। আৰু আপোনালোকৰ দিৱালীৰ পৰা আপোনাৰ মাহটো আৰামছে ধুনীয়াকৈ চলিব। আৰু কাম যদি আপোনালোকে ভাল কৰিব বিচাৰিছে, তেতিয়াহ'লে তাৰিখ কিছুমানো দিয়া হৈছে, যিখিনি তাৰিখত আপোনালোকে কৰিলে ভাল হয়। চ' এই ধনতেৰছত এনেকুৱা বহুত উপায় আছে, যিখিনি আমি কৰিলে আমাৰ নিজৰ কাৰণে ভাল হয়। যেনে আপোনালোকৰ ধনতেৰছত আমি লক্ষী বাস কৰে, চ' আপোনালোকেও সেইটো কৰিব পাৰে। চ' মই এতিয়া এইখিনি চিজিল কৰি ভৰাই লওঁ, আৰু বহুতখিনি আজি কাম কৰিবলৈ আছে। কি কৰোঁ আপোনালোকক দেখাই থাকিম। ধনতেৰছ স্পেচিয়েল ব্লগ। আৰু সদায় কওঁ, যদি ভাল লাগে আপোনালোকে লাইক এটা কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। মই কমেণ্ট অপশ্যনটো বন্ধ কৰি থওঁ, কাৰণ যি টি কমেণ্ট কৰিলে ভাল নালাগে। বাট এতিয়াৰ পৰা কমেণ্ট বক্সটো অন কৰি দিম, যাতে আপোনালোকে কমেণ্ট কৰিব পাৰিব। চ' অ'কে, মই এইখিনি চিজিল কৰি লওঁ। তাৰপিছত আমি যাবলৈ আছে মাৰ্কেট, তাৰপৰা আনিবলৈ আছে ঝাৰু। 12টাৰ আগে ঝাৰু আনিব লাগিব। তাৰপিছত আৰু ধনতেৰছত আজি কি লওঁ আপোনালোকক দেখাই থাকিম। চ' চাই থাকিব। এতিয়া অকণমান আমাৰ যিহেতু আপোনালোকে জানে, আগত দেখাইছোঁ মই আমাৰ দুখৰকৈ মাটি লৈ থোৱা আছে, বোলে এইফালে খালি যোৱা হোৱা নাই। চ' সেইটো কাৰণে বোলো আমি যাওঁচোন, অকণমান চাই আহোঁ। ইখন আৰু এখন বাৰী য'ত আছে, তাত হাতী আপোনালোকক এবাৰ দেখাইছিলোঁ, ৱাল চোৱাল ভাঙি দিছে। চ' এইবাৰ সেইডোখৰলৈ যাওঁ নাই ঠিক নাই, বাট এইডোখৰ আৰু এডোখৰ মাটি লোৱা আছে। আজি কিমান দিন হ'ল, বছৰ সেই তেতিয়া ব্লগ বনাওঁতে চাবলৈ যোৱাই নাই। চ' আমি ওলাইছোঁ বোলো মাটিডোখৰ চাই আহোঁগৈ, কি হৈ আছে কণ্ডিশ্যন, আৰু তাত কি হৈ আছে চাই আহোঁগৈ। তাত কিবা এটা ষ্টাৰ্ট দিম বুলি ভাবিছোঁ, সেইটো কাৰণে চাই আহোঁগৈ। চ' বলক আপোনালোকক লৈ যাওঁ। চ' এইটো আমাৰ ঘৰৰ ওচৰতে এটা গলি সোমাই গৈছে। এই গলিৰ পৰা অকণমান টাৰ্ণ ল'ব লাগিব এইটো চাইডে, যিডোখৰ আমাৰ ফাৰ্ষ্ট মাটিডোখৰ লৈ থৈছোঁ, সেইডোখৰলৈ আমি প্ৰথমে ইয়ালৈ যাম, তাৰপিছতে এইডোখৰ মাটিলৈ যাম। চ' এইটো গেট দিয়া ঘৰটো দেখিছে। চ' এইফালে আছে আমাৰ লৈ থোৱা মাটি। চ' মাটি চাই মেলি আহি এতিয়া ৰখিলোঁ দোকান এখনতে, বোলো ঝাৰু দেখিলোঁ, ঝাৰুকে লৈ লওঁ। চ' যিহেতু 12টা বজা নাই, চ' এইটো কাৰণে 2টা ঝাৰু ল'লোঁ, এটা মোৰ শ্ব'ৰুমৰ কাৰণে আৰু এটা মোৰ ঘৰত ৰাখিবৰ কাৰণে। ৱাও হৈ গ'ল আজি। আৰু ইফালে মোৰ ঘৰৰ লাইট লগোৱা আজি কমপ্লিট, দেখিছে, হৈ গৈছে মোৰ ঘৰৰ লাইট লগোৱা কমপ্লিট। চ' দিৱালীৰ কাৰণে আমাৰ প্ৰিপেৰেশ্যন ৰেডি হৈ গ'ল। ওলাই গৈছিলোঁ ধনতেৰছ বুলি বাহিৰলৈ। মই ল'লোঁ ৰূপৰ আপোনাৰ গণেশ আৰু লক্ষী মাৰ মূৰ্তি।
তাৰপিছত আমাৰ বেবী এই পিছে পিছে আহিছে চ' এতিয়া আহি আছোঁ ঘৰলৈ তাৰপিছত আজি দিনটো ৰাতিপুৱা এটা ড্ৰেছতে ঘূৰি ফুৰিলোঁ আজি গোটেই দিনটো ৰেষ্ট পোৱা নাই অকণমানো যিটো ধৰক 10 কাষ্টমাৰ আছিলে শ্ব'ৰুমত চ' এতিয়া মই আহিলোঁ ঘৰলৈ তাৰপাছত আজিতো ইমানে দেখালোঁ নেক্সট চাই থাকিব চ' টিল দেন বাই গুড নাইট